এইখিনিতে মানে কংগ্ৰেছত ইমান সৰু মানুহ থাকিব নালাগে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক। তো গাইছ সকলো ভিডিঅ' চাওক। যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল, সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কি কৈছে আপুনি? সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে আৰু নেতৃত্ব ল'ব নোৱাৰে। ইমান দিন কোনে থাকিবি আৰু নেতৃত্ব লৈ আছিলে? আপুনি লৈছিলে নে? আৰু আপুনিতো আপুনিতো কংগ্ৰেছতে আছিলে, কি আপুনি নেতৃত্ব লোৱা নাছিলে নেকি? নে আপুনি চৰকাৰটো এনেই মানে যি মন যায় সেইটো কৰি আছিলে, নে যি মন যায় সেইটো কৰি আছে? ভূপেন বৰাই আগতে আছিলে, এতিয়া চেলেকি পিনে আপোনাৰ তালৈ গুচি গ'ল। সেইটোকে আপুনি ইমান ক'বলগীয়া নাই। যোৱা মানুহটো গ'ল, নেতৃত্ব ল'ব নলয় সেইটো পাছৰ কথা। এতিয়া যোৱা মানুহটো গ'ল, এতিয়া বিজেপিলৈ গ'ল, আপোনালোকৰ বহুত ভাল হৈছে, সেইটোৱে কথা। আৰু এটা কথা নহয়, কংগ্ৰেছটো বিজেপিলৈ গ'ল বুলি কংগ্ৰেছ মৰি নাথাকে নহয়, কংগ্ৰেছ জীয়াই থাকিব। সেইটো কাৰণে আৰু আপোনালোকে ইমান লাগি থাকে, ইমান ভাগি থাকে, ইমান কিবা কিবি কৰি থাকে, কিন্তু আপোনালোকে কৰিব একোৱে নোৱাৰে। দেখোন অকল অসমখন ধ্বংস হৈছে আপোনালোকৰ হাতত, যি নেকি আপোনালোকে স্পষ্টভাৱে সকলোৱে জানে যে ইমান টকা বিলাই পিনা ইমান টকা লৈ আপোনালোক পকেটৰ পৰা দিয়া নাই নহয়। গোটেই অসমখনে যে বৰবাদ কৰি দিলে। আৰু কি ক'ব আৰু কি ক'বলৈ থাকিলে কি আৰু কৰিব থাকিলে কি? সেইটোৱে কথা কৈছে। ইমান সৰু মানুহে সৰুৰ পৰা ডাঙৰ হয়, একেবাৰতে ডাঙৰ হৈ নাযায়। এতিয়া আপুনিতো আগতে পইচা নাছিলে আপোনাৰ ওচৰত, এতিয়া কংগ্ৰেছত সোমালে, কংগ্ৰেছৰ পৰা চেলেকি আকৌ বিজেপিলৈ আহিলে, বিজেপিত মুখ্যমন্ত্ৰী হ'ল, আকৌ এতিয়া বিজেপিয়ে ক'ত বগাব আৰু আপুনি চৰকাৰ আহি লওকচোন। আৰু ইমান ধৰ্মক লৈ পিনে আপুনি কেলৈ লাগি থাকে? ধৰ্মটো কি আপুনি সৃষ্টি কৰিছে নেকি? নাই কৰা নহয়, সেইকাৰণে ইমান নক'ব ধৰ্মৰ কথা।